প্ৰিয় বন্ধুসকল, মই নয়ন দাস, মোৰ চেনেল জি আছামিজ এন লাইভলৈ স্বাগতম জনাই আজি আপোনালোকক সুন্দৰ বস্তু এটা দেখাম, যিটো চৰকাৰে ওপৰত তৰাবল পঠিয়ায়। এই তৰাটো আপোনালোকক আজি দেখাম। আজি আমাৰ গাঁৱৰ মানুহ এজনে পথাৰত যাওঁতে তৰাবলটো পালে। তৰাবলটো চাওকচোন আপোনালোকে, এইটো দেখিছে, এইডাল ৰছী আছে, বাঁহত মেৰিয়াই লৈ অনা হৈছে। এইডালে এই বেলুনটো বহুত ওপৰত উৰি থাকে, তাৰপিছত এই বস্তুটো তলত থাকে, এনেকৈ ধিমিক থকা লাইটটো জ্বলি থাকে। আপোনালোকে দেখিছে, ইয়াৰ ভিতৰৰ অংশ আপোনালোকক দেখাব অলপ পিছত। বস্তুটো দেখিছে আপোনালোকে, ইয়াত এটা বস্তু আছে, এইটো কি বস্তু ইমান নাজানো। এইকেইটা লাইট, ইয়াত লাইট জ্বলি থাকে। ইয়াৰ ভিতৰত বৰ্ড এখন আছে, এইটো হ'ল ইয়াত গেছ ভৰাই দিয়ে। এইটো গেছৰ দ্বাৰাই বহুত ওপৰত উৰি থাকে। এই বস্তুটো এনেকৈ দাঙি থাকে, এইটো ধিমিক ধামাক জ্বলি থাকে আৰু ওপৰত তললৈ গৈ থাকে। আমি কেতিয়াবা সন্ধিয়া আকাশত যেতিয়া চাওঁ, তৰাবলৈ এটা যোৱা যেন পাওঁ। সেই তৰাটোৱে হৈছে এইটো। আপোনালোকে দেখি আছে, চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব, জনাব কেনেকুৱা পাইছে এই বস্তুটো। আজি জীৱনত নেদেখা বস্তু দেখা পালোঁ, আপোনালোকে দেখা পাব। ভিতৰ অংশও দেখাম আপোনালোকক, চাওকচোন ভিতৰ অংশ। আপোনালোকক ভিতৰ অংশ দেখাই আছে, চাওকচোন বাৰু। এই বস্তুটো খুলি দেখাই আছে আপোনালোকক। এইটো দেখিছে কেনেকুৱা ফিটিং কৰিছে, এই বহুত এটা আছে। এইটো হ'ল চুইচ অফ অন। এইখন বৰ্ড, এই বৰ্ডখন ওলাইছে চাওক, ইয়াত দুটা বেটেৰী আছে। এইখন বৰ্ডখন আপোনালোকে দেখা পাব, দেখা আছে আপোনালোকক। এইখন বৰ্ডখন দেখিছে, এইখন বৰ্ডখন পানীত ভিজি গ'ল, বেয়া হ'ল চাগে ভিতৰ অংশটো, নহ'লে লাইট জ্বলাব পৰা গ'ল হয়। বেটেৰীকেইটা পূৰা ফিক্স কৰি দিছে। এইটো এইখন আপোনালোকে দেখা পালে। ভিডিঅ'টো চাই কেনেকুৱা পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।